हेलो বন্ধুসকল কেনে আছে নিশ্চয় আপোনালোক ভালে আছে আৰু ভালে থাকক মোৰ ভিডিঅ'বোৰ এনেদৰে আগলৈকে চাই থাকক আৰু আনন্দ অনুভৱ কৰক আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মোৰ ফালৰ পৰা সেই কেইজন শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই কতো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায় য'ত বেলি ডুবা লগে লগে দবা কোবাই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম और इसलिए मान्यवर ये जो संघर्ष है एक दृष्टि से हम जानते हैं माजुली नाम का एक बड़ा रिवराइन आइलैंड है असम के अंदर पूरे ये बेट द्वीप पर एक आइलैंड के ऊपर बस्ती किनकी है घुसपैठियों की है वहां आसाम के ओरिजिनल लोग नहीं रहते बांग्लादेश से आए हुए शरणार्थी जो यहाँ पर प्रश्रय लेना चाहते थे उन्होंने ये किया है मान्यवर हम सब जानते हैं हम सब जानते हैं हम सब जानते हैं हम सब जानते हैं निकल लौड़े पहली फुर्सत में निकल कोई जरूरत नहीं हिंदुस्तान को तेरी पहली फुर्सत में भोसड़ी के निकल নহয় মানে শুনিছানে নাই তোমালোকে ই কি গাই আছে নিজে গম নাপায় মাজুলীত থকা মানুহবোৰ হেনো অসমীয়া মানুহ নহয় সেইবোৰ হেনো বাংলাদেশৰ পৰা অহা বাংলাদেশী আৰে ভাই কোলে কবি ভাল নহলে নবগিবি আলবাল এবাৰ মাজুলী আহি চাবি তেতিয়া গম পাবি কবিতাৰ শিৰোনামা অ হিমু অ হিমু অ হিমু অ হিমু কলৈ বাৰু যোৱা মই ওলালো বাংলাদেশলৈ কিনো জুমি চোৱা অ হিমু বাংলাদেশত কি আছে সৰ্বানন্দৰ প্ৰেমিকা আছে আহা পাছে পাছে অ হিমু বাংলাদেশত কি কাম নন্দৰ প্ৰেমিকাৰ ঘৰত বহি লুচি পুৰি খাম বন্ধুসকল মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিবা আজিলে বাই